দুজন আহিছোঁ উইদাউট গাৰ্লফ্ৰেণ্ড বডি বনাই এৰিব চ' গাইজ আমি এতিয়া ফাইনেলি আহি পালোঁ এয়া হৈছে অটল উদ্যান চ' এতিয়া আপোনাক দেখাবলৈ গৈ আছোঁ ধুনীয়া নিউ পাৰ্ক হয় চ' ফাৰ্ষ্ট টাইম আহিছোঁ কেনেকুৱা লাগে আপোনাক নিশ্চয় দেখাই আছোঁ আপোনালোকে চাই থাকিব চাওক আৰু ইয়াত কিবা লেখা আছে আপুনি চাব অসমীয়া লেখা আছে অটল উদ্যান ধুনীয়াকৈ লেখা আছে আৰু 2021 ডিচেম্বৰত মানে উদ্বোধনী কৰিছে চ' মই গোটেইখিনি দেখাই আছোঁ ধুনীয়াকৈ চাই ল'ব আৰু এয়া হৈছে টিকেট কাউণ্টাৰ আমি এতিয়া টিকেট কাটিম ইয়াত প্ৰতি মূল্য ইয়াত লেখা আছে আপোনাক নিশ্চয় চাই থাকিব ব'লক তেনেহ'লে পোনপ্ৰথমে টিকেটটো কাটি লওঁ তাৰপিছত ভিতৰলৈ প্ৰৱেশ কৰোঁ এতিয়া আমি টিকেট কাটিলোঁ এজনত 20 টকাকৈ ত' 3জন আছোঁ 60 টকা লৈছে আৰু এইখিনিতো আপুনি গম পায় আদাবাৰী তিনিআলি আৰু টাৰ্ণিংটো পাবই নালাগে আৰু বাওঁহাতে আপোনালোকে দেখা পাব এয়া হৈছে অটল উদ্যান ত' ব'লক এতিয়া সোমাই যাওঁ ব'লক তেনেহ'লে এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু গোটেইখিনি কি আছে ন আপোনাক ধুনীয়াকৈ দেখাই ল'ম আহক টিকেটটো দিছে এনেই এটা ইয়াত ভিডিঅ' কৰিলে কোনো প্ৰব্লেম নাই একো প্ৰব্লেম গোটেইখিনি ভিডিঅ' কৰিব পাৰি চাইছোঁ এতিয়া মই ধুনীয়াকৈ আপোনাক দেখাবলৈ যত্ন কৰিম ফাৰ্ষ্ট টাইম এইফালে যাওঁ আৰু এইফালে দেখা পাইছে আপোনালোকে ধুনীয়াকৈ দেখাম কি মজা লাগিছে আজি বহুত ভাল লাগি আছে আৰু পোনপ্ৰথমে এয়া দেখা পাইছে যে আমাৰ অসমৰ বিহু উৎসৱৰ যিখিনি বাদ্যযন্ত্ৰ ইয়াত আছে ঢোল পেঁপা গগনা ইত্যাদি কৰি খাপি চব গোটেইখিনি ইয়াত আছে মই ধুনীয়াকৈ দেখাম আহক ধুনীয়াকৈ আপোনাক দেখাই লওঁ এই চব ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ কিমান ধুনীয়া হয় আহক এইফালে আগলৈ যাম আৰু ধুনীয়াকৈ দেখাম আপোনালোকক চাওক গোটেইখিনি ইয়াত তাল নাগাৰা গোটেইখিনি আছে আৰু গোটেইখিনি আপোনাৰ নিশ্চয় চাব পাৰিছে কিমান ধুনীয়া হয় আৰু এয়া চাওক কলহী কিমান দেখিবলৈ ধুনীয়া হয় ব'লক আগলৈ যাওঁ আৰু চাওক কিমান ধুনীয়াকৈ ইয়াত ফুল লগাইছে মানে ভিতৰত সোমাবলৈ মন যায় যদিও আমি সোমাব নোৱাৰোঁ ইয়াত যোৱাটো নিষেধ আছে কিন্তু আপোনাক ধুনীয়াকৈ দেখাই আছোঁ আহক একদম ওচৰৰ পৰা দেখাম আপোনালোকে চাই থাকিব চাওক ৱাও ইমান ডাঙৰ মোৰ লাইফৰ ফাৰ্ষ্ট টাইম ইমান ডাঙৰ মানে কলহী দেখা পাইছোঁ চ' মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই আছোঁ আপোনালোকে এনজয় কৰক আৰু কেতিয়াবা পাৰিলে আহিব বহুত ধুনীয়া হয় পাৰ্কিং প্লেচটো ইমান ধুনীয়া প্লেচ এটা হয় আৰু এইফালে বহুত দেখিবলৈ বহুত বস্তু আছে আপোনালোকক দেখাই আছোঁ আৰু এয়া ওপৰত আমি অলপ পিছত ওপৰত যাম ওপৰৰ পৰা গোটেই আপোনাক দেখাই থাকিম আৰু তাৰপিছত আগলৈ যাওঁ কিমান ধুনীয়া হয় চাওক পোনপ্ৰথমে এই ৰানিংটো দেখাই লওঁ কিমান এটা ইণ্টাৰেষ্টিং ইয়াত মানে গোটেইখিনি আৰ্ট কৰা আছে এটা এটাকৈ দেখাই যাম আপোনালোকক চাওক চাওক কিমান ধুনীয়া ৱাও নাইচ আৰু ইয়াত কাম চলি আছে মানে ঘাঁহ বনবিলাক ধুনীয়াকৈ আৰু ড্ৰেছিং কৰি আছে কামবিলাক ধুনীয়াকৈ কৰি আছে আপোনালোকক দেখাই আছোঁ ব'লক এইফালে গুচি যাওঁ আৰু আগলৈ যাম আৰু ইয়াত চাওক ইমান ধুনীয়াকৈ বনাই আছে
কাম চলি আছে, চাফ চিকুণ চলি আছে। চাওক কিমান ধুনীয়া এটা ভিউজ পইণ্ট চাওক। আৰু ইয়াত পাথৰ দিয়া আছে, চব কণীৰ নিচিনা মানে চেপ বৰফ কণী আপোনালোকে যি ভাবে। ঐ মই আপোনালোকক দেখাই আছোঁ। ঐ অমিত, দুটামান লৈ পকেটত ভৰাই দিয়া বে। নাই ল'ব নোৱাৰা, ইয়াত চবেই চাই আছে, মাৰিব। গোটেইখিনি মই দেখাম আপোনালোকক, ধুনীয়াকৈ চাই থাকিব। চাওক মাজত পাথৰ দি কিমান ফুলেদি সজাইছে, কিমান ধুনীয়া লাগে। ৱাও কিমান ধুনীয়া লাগিছে, চাওক। আৰু এয়া চাওক মানে গোটেই ৱালত মানে এনেকুৱা বহুত কিবা আৰ্ট কৰি দিছে। আৰ্টবিলাক নিশ্চয় চালে গম পাব। আৰু ইমান ধুনীয়াকৈ আৰ্ট কৰিছে, বহুত ভাল লাগে। বলক তেনেহ'লে আগলৈ যাওঁ। ইয়াত লেখা আছে খেলৰ সামগ্ৰী, মানে 12 বছৰ তলত ইয়াত কোনো মানে উঠিব নোৱাৰে। ইয়াত কমপ্লিট লেখা আছে, লেখাটো চাব। ডাঙৰ মানুহ ইউজ কৰিব নোৱাৰে। আৰু মই ৰাউণ্ডটো পূৰা ধুনীয়াকৈ দেখাই আছোঁ, চাওক। আৰু লগৰবিলাকে ইয়াত বহি গ'ল, ভাগৰ লাগি গৈছে। একেলগে আহিছোঁ। ভেকুলী হয় মানে এইটো ডাষ্টবিন বনাই দিছে। চাওক কিমান ষ্টেণ্ডাৰ্ড হয়। আপোনালোকে য'তে ত'তে মানে কিবা বস্তু খালে মানে ইয়াত বেলেগত নেপেলাব, ইয়াত পেলাব। সোমাই দিব পাৰিব আপুনি। মই গোটেই ৰাউণ্ডটো আপোনাক লাহে লাহে দেখাই আছোঁ। চাওক কিমান আমেজিং, সি ক'বই নোৱাৰে কেনেকৈ খেলি আছে। ফূৰ্তি পাইছে। আৰু এইফালে এইখন দেখা পাইছে ফিচাৰী আছে। ফিচাৰীটো দেখিবলৈ বৰ ধুনীয়া হয়। আমি 3জন আহিছোঁ। এলবাৰ্ট, অমিত। তহঁতে কিবা ক'ব বিচাৰিবি নেকি? আমি ভাবিছিলো এতিয়া এইখিনি গা ধুলো হয়, কিন্তু চাব নোৱাৰো, পাহৰিলো। আচলতে দোকানো নাই, আপুনি এটা ব্যৱস্থা কৰিব। আমাৰ বহুত খোৱা হ'ব আপোনাৰ নাই ইয়াততো গা ধুব নোৱাৰি। ইয়াত মানুহ চাব আহিছে ধুনীয়া মানে সন্ধিয়া আবেলি টাইমত যেতিয়া বেলিটোৰ পোহৰ কমি যাব, তেতিয়া মানে ইয়াত মাছ ওলাব। নিশ্চয় আপোনালোকে মাছ চাব পাৰিব। আপুনি ইয়াৰ পৰা মাছ লৈ যাব পাৰিব। এতিয়া মানে মাছ চাব নোৱাৰে, কাৰণ সিহঁতে তলত আছে, ঠাণ্ডা আছে, গৰমত ওলাই নাহে। মাগুৰ মাছ গৰমত ওলোৱা নাই, এতিয়া ওলাব অলপ দেৰিকে। কিমান দিন হ'ল টোটেলি মানে এইখন অপেনিং হোৱাৰ? 1 বছৰ 3 মাহ। 13 মাহ হৈছে। 13 মাহ হৈছে ন? 13, 14, 15 মাহ। এনেই বহুত মানুহ আহি আছে নে? কোন চনত অপেনিং হৈছিল এইটো? 21 চাগে, 2021 চনত হ'ব চাগে। 22 মানে 2021 ডিচেম্বৰত মানে অপেনিং হৈছে ন? 24 তাৰিখ। আপোনালোকে নিশ্চয় গম পাইছে। বলক তেনেহ'লে আগলৈ যাওঁ, আৰু বহুত দেখিবলৈ আছে। এবাৰ হাই কৰি দিব দাদা। কথা পাতি ভাল লাগিল। কথা পাতি ভাল লাগিল, নিশ্চয় লগ পাম। আহোঁ নিশ্চয়। এনেকৈ কৰি আমি গৈ আছোঁ। তাৰপিছত যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে। বহুতে ইয়াত ফটোশ্বুট কৰি আছে ধুনীয়াকৈ। চাওক আমি তাতে আছিলোঁ, তাৰ পৰা ইয়াত আহিলোঁ, আৰু গোটেইখিনি আপোনাক দেখাই আছোঁ।
এই চাওক ইয়াত বহুত এনজয় কৰি আছে, ফূৰ্তি কৰি আছে। তো এনেকুৱা এটা ধুনীয়া প্লেচ হয়, তো আপোনালোকে নিশ্চয় আহিব, ভাল লাগিব। ব'লক তেনেহ'লে আগলৈ যাওঁ। তো আপোনাকতো এইটো দেখালোৱে ফাৰ্ষ্ট টাইম, আৰু এতিয়া পিছলৈ কি আছে ব'লকচোন। চাওক আমি তিনিজন আহিছোঁ উইথ আৰ গাৰ্লফ্ৰেণ্ড। কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় জনাব। আজি বহুত ভাল লাগি আছে ইয়াত আহি। চ' মই গোটেইখিনি দেখাবলৈ যত্ন কৰিম, আপোনালোকে চাই থাকিব। চাওক 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 মজা আহিলে এতিয়া। আৰু মানুহে টকা দি জিম কৰি পাত্তা নাপায়, আমি ফ্ৰী জিম কৰিম আজি, আপোনালোকে চাব পাৰিব। পইচা চাৰিয়া এই চাওক ধুনীয়াকৈ জিম কৰি আছে, চাওক আজি আৰু এপাক মাৰি লওঁ নেকি ধুনীয়াকৈ। আৰু লগতে চাওক ইয়াত এতিয়া জিম মাৰিব, ইয়াতে বডি বনাবলৈ আহিব। মাৰা মাৰা একো নাই, দিয়া এমনি দিয়া লগতো মাৰিব, আমি চাই আছোঁ। মানে আমাৰ অমিত ভাইৰ মানে বডিটো বনোৱাৰ কাৰণে বহুত ইচ্ছা। জইন হোৱা নাই, বডি বনাইয়ে এৰিব। কি কৰিব আপুনি? এক্সেঞ্জ ভালকে লো, ভালকে লো। হাৰ্ড ৱৰ্ক কৰি গেলা মানে আমি এনেকৈ খাতৰ বহুত আহি আরে জোর গিয়া একদম পুরা ভাগি নিয়ে দিল। বঢ়িয়া বঢ়িয়া, ইমান ধুনীয়া লাগিছে। এটা মাল গুচি গৈছে। যদি বডি বনাব মন আছে ইয়াত আহিব, ভাল লাগিব। চাওক এনেকৈ ল'ব, এনেকৈ মাৰিব, নিজকে উঠাই দিব, এনেকৈ ভৰিটো এনেকৈ কৰিব, তাৰপিছত এনেকৈ মাৰিব। কিমান এটা মজা লাগি আছে চাওক। অমিতক আৰু ইয়াত মন্দিৰ আছে, ধুনীয়াকৈ আপোনালোকে সেৱা কৰিব পাৰে। ইয়াত মন্দিৰ আছে, ধুনীয়াকৈ চাব পাৰিব। আৰু টয়লেটৰ ব্যৱস্থা আছে, কোনো অসুবিধা নাই। এতিয়া মানে ইয়াত আপোনালোকে আহিব পাৰিব, প্ৰগ্ৰেম হয়, ধুনীয়াকৈ চাব পাৰিব। এতিয়া মানে তাৰ ওপৰলৈকে যাম আমি, তাত মানে ষ্টেজ আছে, ষ্টেজ মানে আপোনালোকে ফাংচন পাতিব পাৰে, প্ৰগ্ৰেম কৰিব পাৰে, আপোনালোকৰ বাৰ্থডে চেলিব্ৰেট কৰিব পাৰে, আৰু লগতে বহুত কিবা কিবি কৰিব পাৰে। মানে পাৰ্মিশ্যন লৈ কিনে আপুনি চব কিছু কৰিব পাৰে। তো এতিয়া আমি আগলৈ গুচি যাম, আৰু তাত কি কি আছে আমি গোটেই দেখাবলৈ যত্ন কৰিম। ব'লক তেনেহ'লে ওপৰলৈ গুচি যাওঁ। এই চাওক কৰিবলৈ ধুনীয়া ঠাই বনাই দিছে, চাওক। আৰু ইয়াত আপোনালোকে মানে ফাংচন প্ৰগ্ৰাম পাতিব পাৰে ধুনীয়াকৈ। তো মই ধুনীয়াকৈ ভালকৈ দেখাই দি আছোঁ। আৰু ইয়াত স্পীকাৰৰ ব্যৱস্থা আছে, চব গোটেইখিনি লাইটিঙৰ ব্যৱস্থা হ'ব। আৰু ইয়াত গোটেইখিনি আছে অলৰেডি, চাওক JBL বক্স অলৰেডি ৰেডি আছে, এইটো কমপ্লিট ৰেডি হৈ আছে। আপোনাৰ কিবা যদি প্ৰগ্ৰাম থাকে, কিবা যদি অনুষ্ঠান কৰিব বিচাৰিছে, এইখিনিতে আহিব পাৰিব। আহি কিনে ধুনীয়াকৈ আপোনালোকে প্ৰগ্ৰামটো পাতিব পাৰিব। তেনেহ'লে ব'লক অলপ আগলৈ যাওঁ, আৰু ওপৰত গৈ কিনে তলৰ গোটেইখিনি ভিউজ আপোনালোক দেখাব পাৰিম। ব'লকচোন। ৱাও, মই ওপৰৰ পৰা তললৈকে গোটেই একেবাৰে দেখাই আছোঁ, 360 ভিউ পইণ্ট। আপোনালোকে নিশ্চয় চাব পাৰিছে, আহক ধুনীয়াকৈ চাই লওক।
মেইন হাই ৰোডটো ইয়াত হয়, এইখন আদাবাৰী তিনিআলি হয়। তো অলপ আগত এইটো পাব, এইটো ইয়াত টাৰ্ণিং পইণ্ট আছে, আপুনি টাৰ্ণিংটো ল'ব পাৰিব, টাৰ্ণিং লৈ টাৰ্ণিং লৈ আপুনি যাব পাৰিব। আৰু গোটেইখিনি আপোনাক দেখাৰ পিছত ভিডিঅ'টো কেনেকুৱা লাগে নিশ্চয় জনাব। চ' গাইজ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব, আৰু লগতে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব, আৰু লগতে মই কৰি দিব লাগিব আৰু নিশ্চয় সাবস্ক্ৰাইব লাইক শ্বেয়াৰ প্লিজ কৰি দিব। আপোনাৰ কাৰণে বহুত ভিডিঅ' বহুত কষ্টকৈ আনিছোঁ এই ৰ'দত আকৌ। চ' প্লিজ এটা খুৱাই হ'ব আপোনাৰ কাৰণে। চ' শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব এভৰিৱান। বাই, চি ইউ এগেইন, টাটা। ভাল লাগিল। তো আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো আঁকোৱালি ল'ব। তেনেহ'লে আজি ভিডিঅ'টো মই ইমানতে এৰিছোঁ। বাই বাই। বলক তেনেহ'লে এতিয়া আমি ওলাই যাম।